হেল্ল' দোস্ত, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। বলকচোন লোকেল মাংসৰ ৰেচিপি এটা দিছোঁ, লোকেল মুৰ্গী। তাকে চাওঁ মইনো কেনেকৈ বনাই খালোঁ। প্ৰথমতে হালধি অলপ দি ল'লোঁ, অলপ নিমখ দিছোঁ। দি কিনে এতিয়া ধুনীয়াকৈ সানি ল'ম। খুব ধুনীয়াকৈ সানি ল'লোঁ। হৈ গ'ল, বেছি দিয়া নাই, কমকৈ দিছোঁ। গেছটো জ্বলাই লৈছোঁ, কেৰাহীখন পাতি দিছোঁ। মিঠাতেল দিছোঁ, মিঠাতেল কমকৈ দিছোঁ যিহেতু লোকেল মুৰ্গী কম তেলত বনাই খাম। পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজো মই বেছি লোৱা নাই। যদি পিঁয়াজ বেছি লৈ লওঁ তেতিয়া পিঁয়াজৰ টেষ্টটো বেছি আহিব। সেইবাবে পিঁয়াজখিনি ভাজি ৰেডি হৈ গৈছে। এতিয়া মাংসখিনি দি ল'ম। প্ৰথমতে ডাঙৰকৈ পিচ দি লৈছোঁ। মোৰ ভিডিঅ' যদি চাই আপোনালোকে ভাল পায় তেতিয়া লাইক এটা কৰি দিব। খুব ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া গোটেইখিনি দি দিম। মছলা নিদিওঁ বুলিয়ে ক'ব পাৰি। অকণমান গৰম মছলা দিম পিছত, এতিয়া নিদিওঁ। ক'লা আদা আৰু নহৰু। খাবলৈ টেষ্টি হোৱাকৈ পিছত এটা বস্তু দি আছোঁ, এইটো চাই থাকক। লোকেল মুৰ্গী জোলকণ তেতিয়া খাবলৈ টেষ্টি হয়। সকলোৱে ঘৰত এনেকৈ বনাই চাগে, আৰু সকলোৰে ৰেচিপি বেলেগ বেলেগ, নিজৰ নিজৰ থাকে। মোৰ ভাগিনজনীয়ে সুধি আছে, মাহী ইমান ডাঙৰ মাংস ক'ব ল'লে। দুটাহে লেগ পিচ থাকে, আপুনি 4-5টা বনাইছে যে। তাক মই দেখাই আছোঁ কোনটো মাংস কি হয়। আমি 4-5টা মানুহ আছোঁ, সেইকাৰণে সকলোৱে এপিচ এপিচ হোৱাকৈ ডাঙৰকৈ দি দিছোঁ। মই নিজে কাটি বাছি লৈছোঁ মাংসটো। এতিয়া আলুকেইডোখৰ দি লৈছোঁ অলপ ভজাৰ পিছতে। মাতটো এইটো কাৰণে মিউট কৰি দিবলগীয়া হৈছে, বেটা কাৰ্টুন চাই আছে আৰু হুলস্থুল কৰি আছে, চিঞৰি আছে। সেইটো কাৰণে হয়তো কপিৰাইট আহি যাব পাৰে, বাবে মই দিয়া নাই। মাতটো পিছত ভইচ অভাৰ কৰি দিছোঁ। এতিয়া ধুনীয়াকৈ ভাজি থাকিব লাগিব অলপ দেৰি। এতিয়া আদা আৰু নহৰু দি দিছোঁ। এইটো 1 ঘণ্টামানৰ ভিডিঅ' হয়। কাটি কুটি মই ইমান সৰুকৈ দিছোঁ। লোকেল মুৰ্গী বনাওঁতে টাইম লাগেই দিয়কচোন। আৰু মই এনেও চ'ল' কুক কৰোঁ, বেছি স্পীড নকৰোঁ। ভিডিঅ'টো ফাষ্ট কৰি দিয়াৰ কাৰণে ইমান স্পীড দেখি আছে। খুব লাহে লাহে কৰোঁ কামবিলাক। এতিয়া গৰম মছলা কৈছিলোঁ যে, গৰম মছলা অলপ দি দিছোঁ। খাবলৈ টেষ্টি হোৱাকৈ দি আছোঁ অলপ পিছত। এটা মছলাই বুলি ক'ব পাৰি আৰু।
চব ৰঙা ৰঙা হৈ গৈছে ধুনীয়াকৈ যে মই ইমান 20 মিনিট মান হ'ল ইমানটো টাইমত যে থাকোঁতে আপোনালোকে টাইম লৈ সিজাব লোকেল মুৰ্গী মই ৰাতি ৰান্ধিছিলোঁ আকৌ হিলাই দিছোঁ এনেকৈ মাজে মাজে আহি চাই থাকিব এবাৰ দুবাৰ একেবাৰে কম তেলত বনাইছোঁ দেখিছে আপোনালোকে তেলখন দিওঁতে জালুকৰ গুড়া এচামুচমান হ'ব মই দুবাৰ দিছোঁ কিন্তু এচামুচে হয় ধুনীয়াকৈ এচামুচ দি দিব মই বেলেগ জ্বলা ইউজ নাই কৰা মোৰ ল'ৰাটো সৰু হৈ আছে কাৰণে জ্বলা খাব নোৱাৰে আপোনালোকে যদি জ্বলা খাব মন যায় যিকোনো ভোট জলকীয়া হওক বা কেঁচা জলকীয়া হওক ঢালিব পাৰে দি দিব পাৰে ধুনীয়াকৈ জ্বলাকো খাই ভাল লাগে লোকেল মাংস আপোনালোকে যদি মোৰ ভিডিঅ' চাই সাবস্ক্ৰাইব কৰি ল'ব দেই ধুনীয়া হৈছে এতিয়া এটা খুব ধুনীয়া গোন্ধ ওলাইছে গৰম মছলা গুণ দিয়াৰ কাৰণে আদা নহৰু গোন্ধটোতো আছেই সহজতে বনাব পাৰিব আপোনালোকে একেবাৰে সহজ মোৰ ৰেচিপিবিলাক একেবাৰে সহজ এয়া চব এইটো বস্তু গোলাপ ফুল আৰু 3টা ইলাচি 2 মান দালচেনি দিছোঁ এই কলা কলা দেখিছে যে জালুক পিচিছিলোঁ এটো কাৰণে এনেকুৱা দেখিছে এইখিনি পিচি লৈ দি দিম অলপ পিছত এতিয়া গৰম পানী দিছোঁ পানী দিয়াৰ পিছত দিব লাগে এইটো মছলা তেতিয়া আপোনালোকৰ জলকণ গোন্ধটো বহুত ধুনীয়া আহিব গোন্ধটো মানে পাওঁতে খাওঁ লাগিব আৰু দি চাবচোন লাষ্টত গোলাপ ফুল সকলোৱে খায় বুলি নাজানে বাৰু যোনবিলাকে কুকিং কৰি থাকে তেখেতলোকে জানে গোলাপ ফুল যদি আপোনালোকৰ ঘৰত আছে তেতিয়া যোনদিনা খৰা আগদিনাখনি তুলি কিনে শুকুৱাই থব ফুল কিবা এনেকৈ ৰেচিপিত দি কিনে খাব পাৰিব যেতিয়া ৰেচিপিত গোলাপ ফুল কিবা দিয়া হয় বৰ ধুনীয়া গোন্ধ ওলায় যিকোনো ৰেচিপিত নহয় বাৰু মাংস ৰেচিপিত দিব পাৰে কিছুমান ৰেচিপি আছে বাৰু গোলাপ ফুল দিয়া মই দেখাম পিছলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধুনীয়াকৈ তুলি আছে সেই পানী কণ দি দিছোঁ 3-4 চামুচ মান হ'ব বেছি নহয় ইলাচি দালচেনি আৰু এই গোলাপ ফুলৰ পাত নহয় দেই গোলাপ ফুল পাহে গোটেই ফুল পাও নহয় কিবা পাহি কিটা হয় বেছিও দিব নালাগে 5-6টা পাহি হলে হ'ব ভিডিও যদি চাই আছে লাইক কৰি দিব এটা মই পিছত ভিডিও বনাবলৈ সাহস পাওঁ লাইক আহিলে
এয়া চব কিমান ধুনীয়া হৈছে মছলাখন দি দিয়াৰ পিছত গোন্ধটো বহুত ধুনীয়া আহিছে চব সিজি গ'ল ধুনীয়াকৈ আপোনালোকেও ধুনীয়াকৈ বনাব খাব মোক জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ'ত যদি নতুন হয় আপোনালোকে লাইক কৰিব শ্বেয়াৰো কৰিব কমেণ্ট কৰিব সাবস্ক্ৰাইব কৰি বেল আইকন দবাই দিব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক পাই থাকিব আজিলৈ বাই বাই বেটায়ে হুলস্থুল কৰি আছে কৈছিলোঁ নহয় দি দিছোঁ